এনেয়ে আইতাক নাচনি তাতে আকৌ নাতিনীয়েকৰ বিয়া আৰু ঘৰখনত এনেকুৱা এটা ফূৰ্তিৰ মুহূৰ্তত জানো এপাক নানাচি থাকিব পাৰি। এয়া পিছে আইতাক নহয় দেই, কইনাৰ মাকহে। আৰু হেল্ল' এভৰিৱান, মই শিখা গগৈয়ে পুনৰবাৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটি নতুন ভিডিঅ'। বহুত দিনৰ পৰা ভিডিঅ' আপলোড কৰিব পৰা নাছিলোঁ আৰু আজি একেবাৰে এটা সুন্দৰ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আগবাঢ়ি আহিছোঁ। তেন্তে বলকচোন দেৰি নকৰি ভিডিঅ'টো একেবাৰে প্ৰথমৰ দিনাখনৰ পৰা আৰম্ভ কৰি দিওঁ, মানে মূৰত তেল দিয়া দিনাখনৰ পৰা। আৰু এইফালে আমি দুজনী য'তে হ'লেও একেলগতে থাকোঁৱেই আৰু দেখিয়ে থাকে। আৰু মূৰত তেল দিয়া দিনাখন দিনৰ ভাগতে মই আহি পাই গ'লোহি বিয়া ঘৰ। আৰু এইফালে পেণ্ডেলৰ কাম আধা আধি হৈয়ে গ'ল, বাৰু আধা আধি বাকী আছে। আৰু আহি পাই এইফালে আমি তিনিজনীয়ে একেবাৰে লাল চাহ লৈ লৈছোঁ, লগতে বিস্কুট ভুজিয়া এনেকৈ কিবা কিবি লৈ চাহ খাবলৈ বহি গ'লোঁ। আৰু চাহ তাহ খাই মেলি এতিয়া সন্ধিয়াৰ পৰত আকৌ আমি চাহ দিয়া ডিউটিত লাগি গ'লোঁ। মানে আকৌ আমাৰ স্কুলৰ খুবেই ভাল লগা বা এজনীৰ মানে ডাঙৰ ছোৱালীৰ বিয়া, আৰু কইনা একেবাৰে সৰু, মাত্ৰ 9 বছৰ হৈছেহে, আৰু এনেই অকণমানি কইনাজনী। আপোনালোকক দেখুৱাম বাৰু, ৰ'ব। এইগৰাকী। তাৰপিছতে গোটেইকেইজনী এনেকৈ ভৰিৰ ওপৰত ভৰি থৈ বিচনাতে অকণমান সময় আৰাম কৰি ল'লোঁ। আৰু এইফালে আকৌ সন্ধিয়া সময়ত গোটেই ঘৰখন একেবাৰে গোপিনীয়ে ভৰি পৰিলে। তাৰপিছতে এইফালে আমাৰ চাইনী আৰু গাৰ্গী দুইজনীও লগতে বহি গ'ল। আৰু এইফালে কইনাক বৰ্তমান সজাই থকা হৈছে। আৰু পানী তুলিবলৈ যোৱা, কইনা গা ধোৱা সেইখিনি ভিডিঅ' দিব নোৱাৰিলোঁ, যিহেতু কৈছিলোঁৱেই নহয় অকণমান চাহ দিয়াত লাগি আছোঁ দুইজনীয়ে। আৰু এইফালে সকলোকে অকণমান দেখুৱাই দিছোঁ। আৰু সকলোৱে এনেকৈ ধুনীয়াকৈ নাম চাম জুৰিছে, তাৰপিছতে একেবাৰে শৰায়ো লৈছে। তাতকৈও এটা ডাঙৰ কথা মানে কি হ'ল জানেনে, আমি মানে আমাক মানে শৰাই খুজিব বুলি আমি ভবাই নাছিলোঁ, সেইটো কাৰণে একো মৰ্টনৰ পেকেট চেকেট তেনেকৈ নিয়া নাছিলোঁ। আৰু হাতত বেছিকৈ পইচাও নিয়া নাছিলোঁ, যিকেইটকা আছিলে মাত্ৰ গিফ্ট কিনি ল'লোঁ আৰু পইচা চইচা নিনিলোঁ। তাৰপিছত এনেকুৱা বিপদত পৰিলোঁ নহয়, আমাকো বাপেকে শৰাই খুজি দিলে, যা এতিয়া কি কৰ কৰ। উপায় নাপায় কম পৰিমাণে কিবা এটা দি মেলি দুইজনীয়ে সেয়া ভাগি ল'লোঁ। গোপিনীয়ে পিছে নামানে। আৰু কিবা কিবি নাম চাম জুৰি মেলি আমাৰ দুজনীক বেয়া লাজ দিছে। যি হওক, এয়া পিছে ধেমালিহে। আৰু ধুনীয়াকৈ আমি দুইজনীয়ে এপাক নাচি সিহঁতৰ মনটোকে ভাল লগালোঁ। আৰু আমাৰ নাচটো মানে অকণমান জমনি টাইপৰ, মানে নাচিব নাজানো যে, সেইটো কাৰণে কৈছোঁ। পিছে আমাৰ নাচটো কেনেকুৱা লাগিছে আপোনালোকে জনাব দেই। আকৌ মাজতে আকৌ মই ভিতৰলৈ গ'লোঁ, মানে বেগৰ পৰা আকৌ কিবা এটা উলিয়াই আনিছোঁগৈ, মানে অকণমান দিলেতো নামানিছেই, সেইটো কাৰণে আকৌ কিবা এটা লৈ আহি এনেকৈ এতিয়া মানে গোপিনীখিনিক দিছোঁ। আৰু এইফালে ইলুৰাই বহি আছে আৰু গোপিনীসকলে নাম জুৰি আছে, নামানিছে। উপায় নাই আৰু বুজিছেনে। যি হওক 10 টকা 20 টকা 30 টকা যিমান যি আছে চব চৰি মুচৰি উলিয়াই আনি দি দিলোঁ আৰু, যা যি কৰ কৰ। তাৰপিছতে ধুনীয়াকৈ দুইজনীয়ে শৰাই চৰাই দি সকলো গোপিনীয়ে একদম ধুনীয়াকৈ আশীৰ্বাদ এটা লৈ ল'লোঁ। তাৰপিছতে এইবাৰ আকৌ ধুনীয়াকৈ সিহঁতে বিহু নাম জুৰিছে আৰু আমি দুইজনীয়ে পূৰা একেবাৰে নাচিবলৈ লাগি গৈছোঁ লাজে। আৰু এনেকৈ বিয়াত মানে তুলনি বিয়াত এইটো থাকেই আৰু ন, নাম জোৰা আকৌ শৰাই দিয়া, তাৰপিছতে আকৌ শৰাইখনত মান্তি নোহোৱা আৰু দুইজনীকে মানে এনেকৈ সকলোকে নচোৱা। এইখিনি আৰু ভাল লগা নহয় জানো, সকলোতে এনেকুৱাবিলাক থাকেই। আৰু এইখিনিতেতো মেইন ফূৰ্তিটো থাকে। আৰু তাতকৈ ভাল লগা পিছদিনাখন যে ৰভাতলিত গোটেই মুখত বগা বগাকৈ পিঠাগুড়িখিনি সানি দিয়ে, কেনেকুৱা জমনি লাগে নহয় জানো। কিছুমানেতো একেবাৰে চব্জিৰ একেবাৰে দীঘল মালালৈকে পিন্ধে। আৰু এইফালে মই এতিয়া নাচি আছোঁ আৰু নাচিবলৈ নাজানো। আৰু মানে এনেকৈ মানে মই গানখিনি মিউট কৰি দিছোঁ, কাৰণ এক্সট্ৰাকৈ চাউণ্ড বাজি আছিলে আৰু এক্সট্ৰাকৈ কিবা কিবি গান চান লাগি থাকিলে জানেই আজিকালি কপিৰাইট লাগি যায়। তাৰপিছতে এইফালে আকৌ একেবাৰে হাঁহৰ মাংস লগতে আকৌ মাছ বনাই থকা হৈছে। আৰু এইফালে সকলোখিনি কাটি মেলি যা যোগাৰ কৰি থৈ দিয়া আছে। আৰু এইফালে আমাৰ টিকলিখিনি ধুনীয়াকৈ ভাত চাত দি দিয়া হৈ গ'ল। আৰু দেখিছেই নহয় কিমান মানুহ আহিছিলে সেইদিনাখন। এক পাৰ্টি উঠি যোৱাৰ পিছত আৰু এক পাৰ্টি বহি গ'ল খাবলৈ। আৰু এইফালে আকৌ অকল ডাঙৰ মানুহখিনি এতিয়া বহিছে খাবৰ কাৰণে। আৰু সকলোৱে ধুনীয়াকৈ ছাগলী মাংস মাছেৰে ভাতটো খাই ল'লে। আৰু আমি সকলোৱে এনেকৈ অকণমান দিয়া মেলাত সহায় কৰি দিলোঁ। আৰু সেইদিনাখন পূৰা ফূৰ্তি কৰিলোঁ, বহুত ৰাতিলৈকে থাকিলোঁ, 11টামান বজালৈকে থাকিলোঁ নেকি আমি। তাৰপিছত মোৰ মানুহজন গ'ল, ইলুৰা হাজবেণ্ডো আহিলে, দুইজনে আমাক লৈ মেলি গুচি আহিলে। আৰু এইফালে সকলোৱে ভাত চাত খাই আছে। তাৰপিছত আমি কেইজনীয়ে আকৌ ভিতৰলৈ গ'লোঁ। ভিতৰত গৈ মেলি আকৌ দুইজনীয়ে মানে বেলেগ কিবা এটা বস্তু বনোৱাত লাগিলোঁ, মানে ভিতৰত আমি এক্সট্ৰাকৈ কিবা অকণমান বনাই আছোঁ, দেখাইছোঁ বাৰু, ৰ'ব আপোনালোকক, অকণমান টাইম লাগিব। আৰু এইফালে হৈছে সুপ্ৰিয়া, তাইও আমাৰ স্কুলৰে চিনাকি। সকলোৱে এনেকৈ লগ লাগি আমি আকৌ ভিতৰত এক্সট্ৰাকৈ মানে হাঁহ মাংস অকণমান বনাই আছোঁ, মানে জলকীয়া ভাজি অকণমান বনাই আছোঁ। তাৰপিছতে এইফালে আকৌ পূৰা নাচ গান চলি আছে। আৰু যিহেতু বিয়াত আৰু নানাচিলে হ'বনে, আৰু নাচিতো এনেও ভালেই পাওঁ, জনাই নচনাই এনেই হ'লেও নাচোঁ। আৰু সকলোৱে এনেকৈ নাচি মেলি ফূৰ্তি কৰি সেই দিনটো একদম ধুনীয়াকৈ পাৰ কৰিলোঁ দেই। এনেকুৱা ভাল লাগিলে নহয়, পাহৰিবই নোৱাৰিম।
আৰু কইনাৰ মাক লগতে আকৌ কইনাৰ বাপেক দুইটাকে পূৰা নচোৱালে নহয় আমাৰ ইলুৰা আৰু চুপ্ৰিয়া দুইজনীয়ে লগ লাগি। বাকী আৰু এইখিনি আপোনালোকে দেখি গম পাইছেই নহয় কেনেকুৱা ফূৰ্তি কৰা হৈছে। আৰু এইফালে আকৌ তলত কাৰ্পেটখন পৰাই হোৱা নাই, এইখিনি চাগে পিছদিনাখন ৰাতিপুৱালৈ কৰিব। আৰু নাচি নাচি এনেকুৱা ভৰি বিষ কৰিছে নহয়, তাতে আকৌ হাজবেণ্ডো ইমান দেৰিলৈকে যোৱা নাই আনিবৰ কাৰণে। মই তাকে ভিডিঅ'কে কৰি আছোঁ আৰু এইফালে পূৰা এতিয়া কইনাৰ বাপেকক পূৰা ঠেলি ঠেলি নিছে নচাবৰ কাৰণে, দেখিছেনে? তাৰপিছত বেচেৰা লাজ কৰি অকণমান এনেই হিলি হিলি নাচি দিলে। আৰু কইনাৰ মাককতো ক'বই নালাগে, একেবাৰে তুলনি বিয়া কইনাক চুকত সোমোৱা দিনাখনৰ পৰা বোলে নাচিয়ে আছে। বাকী আৰু এইফালে এতিয়া মই অকণমান নাচিম বুলি কেমেৰাটো ধৰিবৰ কাৰণে ইলুৰাক মাতিছোঁ, তাই আকৌ মোৰ কথাটো পাত্তাই দিয়া নাই, তাই নিজেহে নচাত লাগি আছে। আৰু মই এয়া দেখিছেনে, তাই নাহে দেখিলে মইহে অকলে অকলে ভিডিঅ' কৰি থাকিম। এয়া আকৌ পিছদিনাখন কৰাৰ ভিডিঅ', মানে পিছদিনা বিয়ালৈ যাওঁতে এয়া অকণমান ভিডিঅ' কৰি ল'লোঁ। আৰু এইফালে আমাৰ বেটিকো মই ধুনীয়াকৈ মেখেলা চাদৰযোৰ পিন্ধাই আনিছোঁ। এইযোৰ আকৌ সৰস্বতী পূজাতে চিলোৱা, কাপোৰযোৰ এনেহে সোমাই থাকে, সেইটো কাৰণে এনেকৈ য'তে ত'তে বিয়াত পিন্ধাই মেলি শেষ কৰিছোঁ। আৰু এইফালে আমাৰ ইলুৰা আৰু দুইজনী আহি এনেকৈ এতিয়া বহি ল'লোঁ। আৰু বহি মেলি দুইজনীয়ে ধুনীয়াকৈ কফি চফি খাই ল'লোঁ, লগতে আকৌ ভিডিঅ' কৰি লৈছোঁ, আপোনালোকক দেখুৱাব লাগিব নহয়। তাৰপিছতে এইফালে আকৌ আমাৰ কইনা এতিয়া ভিতৰত মেকআপ চলি আছে, আৰু মেকআপ আৰ্টিষ্ট হৈছে কইনাৰ মাহীয়েক। তাৰপিছতে কইনাৰ মাহীয়েকে ধুনীয়াকৈ মেকআপ চেকআপ কৰি দিছে। আমাৰ কইনাজনী আকৌ তেনেই অকণমানি, এইফালে চাওকচোন, তাই অকণমান সময় নাচিছে, আকৌ ইফালৰ পৰা সিফালে দৌৰ মাৰিছে। মাকে তাইক বাৰে বাৰে মাতি নিছে আলহী মাতিবৰ কাৰণে। তাই যে হাতত লৈ আছে পাৰ্চটো, সেই পাৰ্চটো আকৌ য'তে ত'তে এৰি থৈ আহে, তাই যে পাহৰিয়ে থাকে পাৰ্চটোত পইচা আছে বুলি। আৰু এইফালে আমাৰ টিকলিকেইজনীতো ক'বই নালাগে, ইহঁতৰ ফূৰ্তি এটা বেলেগেই লাগি থাকে, ইজনী সিজনীক লগ পালে একেবাৰে ক'বই নোৱাৰা হৈ যায়, উৎপাতে সিহঁতৰ নধৰা হৈ যায়। বাকী এনেই আৰু বিয়া চিয়াবিলাকক ল'ৰা ছোৱালীবিলাকৰ উৎপাতে মূৰটো গৰম কৰি দিয়ে নহয়নে? এইফালে আকৌ আমাৰ বেচেৰী কইনাৰ মাক, তাই আকৌ ভিতৰতে আনি ভাতকেইটা খাব লগা হৈছে, দেখিছেনে? ভোকত একেবাৰে পেটত বোলে নিগনি ধৰিছে। আৰু ময়ো তাকে জমনিৰ কাৰণে ভিডিঅ' এটা কৰি ৰাখিলোঁ। আৰু এইফালে আকৌ আমাৰ কইনাক মানে ড্ৰেছটো চেঞ্জ কৰি দিয়া হৈছে, মানে একেযোৰ কাপোৰকেনো কিমান পিন্ধাই থাকিব, সেইকাৰণে আকৌ সলনি কৰি দিছে। তাৰপিছতে এইফালে আমাৰ টিকলিখিনিকতো একেবাৰে ক'বই নালাগে আৰু কিমান দেখাম সিহঁতক। এইফালে আকৌ আমাৰ কইনাৰ ভনীয়েক, তাই দিনটো এনেকুৱাই আমনি কৰিলে নহয়, তাইৰ মানে দাঁতৰ বিষ, লুকাই লুকাই আকৌ মিঠা বস্তুবিলাক খায়, তাৰপিছত আকৌ দাঁত বিষাইছে বুলি মাকৰ মূৰটো গৰম কৰি দিয়ে। বাকী মোৰ ভিডিঅ'টো আজি ইমানেই, আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। বহুত দিনৰ পিছত ইউটিউবলৈ এটা ভিডিঅ' লৈ আহিছোঁ, যদি ভাল পাইছে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। বাকী আজিৰ ভিডিঅ'টোত যদি আপোনালোকে মৰম দিয়ে তেন্তে মই আপোনালোকক আগতীয়াকৈ ধন্যবাদ কৈছোঁ। বাকী আজি বাই, থেংক ইউ ছ' মাছ।